বিয়া খাব যাওঁতে আমি ৰেডি হৈ আছোঁ। বাকী চবে ভালে আছে নিশ্চয়। আমি এতিয়া বিয়া খাবলৈ যাম। দেখে দিল মেৰা তো এতিয়া যাত্ৰা আৰম্ভ হ'ল আমাৰ পিলপিলি দি। ৰ'বা ৰ'বা ৰ'বা, আমি পিলপিলি দি গৈ বহুত ভাল পাওঁ দেই, ইমান ভাল লাগে। পিলপিলি নহয় দেই, আমি টেম্পো দি গৈ আছোঁ। চাওক বাহিৰৰ ভিউটো কিমান ধুনীয়া লাগিছে। ৱাও, আহি উপস্থিত হ'লোঁ। গাঁওখনত সোমাবলৈ বহুখিনি বাট খোজকাঢ়ি যাব লাগিব। এতিয়া আমি ফটোটো মেইন বুজিছে, ফটো উঠিবই লাগিব আমাক। আৰু ল'ৰাকেইটাই গাঁৱত আহি বহুত ভাল পাইছে। গাঁৱৰ পৰিৱেশখিনি ধুনীয়া, চাৰিওফালে সেউজীয়া, ডাঙৰ ডাঙৰ টাৱাৰ আছে ইয়াত। এই টাৱাৰবোৰ চাই বহুত ভাল পাইছে। মই বাৰু সকলোকে দেখুৱাবৰ চেষ্টা কৰিছোঁ। খোজকাঢ়ি গৈ চাই আনন্দ কৰি গৈ আছোঁ দেই। দূৰত কোন ভৈৰৱ পাহাৰ। আমি এতিয়া গৈ আছোঁ। বাকী বিয়াঘৰ পাবলৈ বেছি দূৰ নাই, পালোহিয়ে। এইটো টাৱাৰ দেখিছে, এইবাৰ বহুত গৈছে। চাওক, এইটো কোনফাল পৰে, পশ্চিম ফাল নেকি। আকাশখন কি ৰঙচুৱা হৈ পৰিছে, বিৰাট ধুনীয়া এটা সাহিত্য সৃষ্টি কৰা এটা ধুনীয়া পৰিৱেশ। বহুত ধুনীয়া লাগিছে আকাশৰ বৰণটো চাই। আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ বাৰু, জুম কৰা নাই, এনেই দেখুৱাই আছোঁ। বাকচ ছাগলীবিলাক ইয়াত চৰি চৰি খাই আছে। আমি যেন ৰাস্তাটো শেষেই নহয়, কি যে হ'ল, এতিয়াও শেষ নহয়। আমি খোজকাঢ়ি গৈয়ে আছোঁ, বহুতখিনি খোজকাঢ়িলোঁ দেই। ভালো লাগিছে খোজকাঢ়ি আহি আহি। এয়া কি ধুনীয়াকৈ কলগছেৰে বনাইছে মণ্ডপটো, কি ধুনীয়াকৈ। মই আপোনালোকক দেখুৱালোঁ, বহুত ধুনীয়া লাগিছে দেই। আজিকালি মানুহে বহুত ধুনীয়াকৈ বনাব পাৰে। এয়া নমুনা তাৰ একদম থলুৱা কিহেৰে। বিয়া বাৰু খালোঁ, আমি বহি আছোঁ ইয়াতে। আমি খানা খালোঁ, খাই বহি আছোঁ। চবে ব্যস্ত বিয়াঘৰৰ। এতিয়া সন্ধিয়া টাইম, আশীৰ্বাদ ল'লে দৰা কাৰণে। বাকী ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক এটা কৰি দিব।